আসসালামু আলাইকুম নমস্কাৰ মই পোনপ্ৰথমতে সকলোলৈ যি গণৰাজ্য দিৱস সেই গণৰাজ্য দিৱসৰ শুভকামনা জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ বিলাসীপাৰাৰ যি মামা বাজাৰৰ যি ইস্তেমা তিনিদিনীয়া কাৰ্যসূচীৰে যি ইস্তেমা সেই ইস্তেমাৰ কামত কাৰণ বৰ্তমান যি ইস্তেমাৰ কামৰ যি প্ৰস্তুতি সেই একদম তীব্ৰ গতিত চলি আছে। তো মই ইয়াত বৰ্তমান উপস্থিত হৈ আছোঁ আৰু কাম কৰাৰ কাৰণে আমি এটা 10-15 জনীয়া এটা দল ইয়াত আহিছোঁ আৰু মই দেখাবলৈ লৈছোঁ যে এইটো হৈছে মামা বাজাৰৰ যি তিনিদিনীয়া কাৰ্যসূচীৰে যি ইস্তেমা এই ইস্তেমাৰ কাম একদম তীব্ৰ গতিত চলি আছে। তো এয়াই হৈছে মামা বাজাৰৰ ইস্তেমাৰ প্ৰস্তুতি। আপোনালোকে যদি সহায় সহযোগিতা কৰে আৰু কামৰ কাৰণে প্ৰস্তুত আছে তেতিয়াহ'লে আহিব পাৰে, কাৰণ চাওক পেণ্ডেলৰ যিটো কাম এই পেণ্ডেলৰ কাম 70% হৈয়ে গৈছে আৰু ইফালে যিখিনি কাম বাকী আছে এইখিনি কাম বৰ্তমান একদম বহুত মানুহ লগ লাগি কৰি আছে। তো এয়াই হৈছে চাওক একদম পেণ্ডেলৰ প্ৰস্তুতি গোটেইখিনি ইতিমধ্যে 70% হৈ গৈছে আৰু 30% হয়তো আছে মাজত আৰু কেইটামান দিন বাকী আছে, বেছি দিন নাই। আজি 24 তাৰিখ, তো 24 জানুৱাৰী, কিয়নো 4 ফেব্ৰুৱাৰীৰ পৰা 4-5-6 ফেব্ৰুৱাৰীলৈ চলি থাকিব আৰু যিসকলে ইয়াৰ ওচৰে পাজৰে যিসকল আছে তেওঁলোকে হয়তো আজি নহ'লেও কালি এনেকৈ সময় দিলে কামখিনি সোনকালে তীব্ৰ গতিত চলি থাকিব। তো আপোনালোকে চাওক এনেকুৱা একদম ভিৰ, তো আপোনালোকে আহিব আৰু সহায় সহযোগিতা আগবঢ়াব আপোনালোকে, কিয়নো আমি যদি সকলোৱে সহায় সহযোগিতা কৰোঁ অতি সোনকালে কামখিনি হৈ যাব আৰু মাজত বেছি দিন সময় নাই। তো ধন্যবাদ।